वेलकम बैक टू माय चैनल नमस्कार সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আৰু মোৰ নাম সুজাতা তো আজি মই আপোনালোকৰ ওচৰত এটি আই মেকআপ লৈ আহিছো আই মেকআপটো আপোনালোকে বিভিন্ন ধৰণৰ পাৰ্টি ফাংচনস এইবোৰত আপোনালোকে লৈ পেলাই যাব পাৰিব কৰি পেলাই যাব পাৰিব তো আই মেকআপটো কেনেকুৱাকেনো কৰো মই বা আপোনালোকেনো ঘৰত কেনেকুৱাকে কৰিব এই গুটেইখিনি জানিবলৈ আপোনালোকে মোৰ ভিডিঅটো শেষলৈকে চাই যাওক আৰু আপোনালোকে মই যেনে ধৰণে বস্তুবিলাক শিকাই যাও তো সেইটো ধৰণে আপোনালোকে কৰিব দেখিব আপোনালোকেও নিজে কৰিব পাৰিছে কাৰণ কি সকলো সময়তে মেকআপ আৰ্টিষ্ট এজনীক মতাটো সকলোৰে বাবে সহজ কথা নহয় হয়নে নহয় আপোনালোকে নিজে নিজৰ ঘৰতে কেনেকৈ বস্তুটো কৰি পেলাই যাব পাৰি সেইটো জানিবৰ বাবে আপোনালোকে ভিডিঅটো আকৌ কৈছো শেষলৈকে চাই যাওক আৰু যদি ভিডিঅটো ভাল পায় তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'ছবোৰ আপোনালোকে চাই থাকিবলৈ বিচাৰে তেনেহলে কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহি থকা ভিডিঅ'ছবোৰৰ নটিফিকেশনবোৰ আপোনালোকে পাই থাকে আৰু এতিয়া বেছি দেৰি নকৰো সো বলক ভিডিঅটো ষ্টাৰ্ট কৰো লেটস গেট ষ্টাৰ্টেড ভিডিঅটো ষ্টাৰ্ট কৰিবলৈ লৈছো মোৰ আইব্ৰডালৰ সৈতে আৰু মই আপোনালোকক এডাল আইব্ৰই কৰি দেখাম ইডাল আইব্ৰ মই অফ কেমেৰা কৰি লম সো মই এটো লৰিয়েলৰ ইউজ কৰি আছো ব্ৰ আৰ্টিষ্ট আৰু এটো খুব ভাল হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে ইউজ কৰিব পাৰে আৰু ব্ৰ আজি মই নিহিকাও ব্ৰ কেনেকৈ আকে কি কৰে যদি আপোনালোকে বিচাৰে যে আইব্ৰডাল কেনেকৈ আকিলে ভাল দেখি তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব কমেন্ট কৰিলে মই আপোনালোকক ডিটেইলছত বুজাই পেলাই ভিডিও লৈ আহিম কিন্তু তাৰ বাবে কমেন্ট কৰিব লাগিব কমেন্টটো খুব ইম্পৰ্টেন্ট হয় সো আপোনালোকে কমেন্ট কৰি জনাবচোন আপোনালোকৰ ব্ৰ শিকিব মন আছে নে নাই তো এতিয়া মই ব্ৰ এডাল মোৰ কৰি লৈছো পাতলকে কৰি লৈছো বহুত ডাঠ নহয় সিম্পলকে আৰু ইডাল মই অফ কেমেৰা কৰি লম আৰু এতিয়া আই মেকআপটো কৰিবৰ কাৰণে মই প্ৰাইমাৰ লগাই লম প্ৰাইমাৰ মই লেকমিৰ ইউজ কৰি আছো তো অকমান প্ৰাইমাৰ লৈ প্লাই আপোনালোকে প্ৰথমতে আপোনালোকৰ চকুগেইটাত লগাই লব প্ৰাইমাৰটো খুব ইম্পৰ্টেন্ট হয় কিয়নো প্ৰাইমাৰটো নলগালে পিছত আপোনালোকৰ যোনটো বেস কৰিব সেই বেসটো দেখিবলৈ ভাল নালাগিব স্মুথ নহব তো প্ৰাইমাৰটো খুব ইম্পৰ্টেন্ট হয় তো প্ৰাইমাৰ স্কিপ নকৰিব আপোনালোকে পাৰালৈকে আপোনালোকে প্ৰাইমাৰটো ইউজ কৰিবলৈকে চাব তো মই দুইটা চকুতে প্ৰাইমাৰটো লগাই লৈছো ধুনিয়াকে চাই যাওক আৰু এনেকে আপোনালোকে ধুনিয়াকে হাতে দিও ব্লেন্ড কৰি দিব পাৰে মই যেনেকে কৰি দেখাইছো আপোনালোকক নহলে আপোনালোকে ব্ৰাছে দিও কৰি লব পাৰে কিন্তু বেছিভাগ মই হাতে দিয়ে কৰো কাৰণ কি মই হাতে দি কৰিবলৈ খুব ভাল পাও সো আপোনালোকেও হাতে দি কৰি চাবচোন হাতে দি কৰিবলৈ বেছি কমফৰ্টেবল হয় একচুয়ালি তো আপোনালোকে হাতে দিয়ে কৰি চাব ব্ৰাছৰ কিছুমানৰ ঘৰত ব্ৰাছ নাথাকিবও পাৰে তো এইটোৱে বেছি ভাল আৰু এতিয়া মই আইব্ৰৰ একেবাৰে তলৰ লাইনডালৰ পৰা এনেকে ব্ৰাছ এটাৰ সৈতে কনসিলাৰ লগাই লৈছো আৰু কেনেকে লগাইছো আপোনালোকে দেখিছে তেনেকে আপোনালোকে লগাবলৈ ট্ৰাই কৰি চাবচোন পাৰিলে খুব ভাল কথা নোৱাৰিলে আপোনালোকে হাতে দিও ডাইৰেক্ট কনসিলাৰটো চকুৰ লিডত লগাই দিব পাৰে তো এনেকে লগাবলৈ আপোনালোকে ট্ৰাই কৰি চাব আৰু মই কনসিলাৰ লগাইছো মোৰ প্ৰফেশনালি ইউজ কৰা বেস এটাই দি হেতু হল ক্ৰাইলনটো মই খুব ভাল পাও তো হেতুৱে মই এজ এ কনসিলাৰ লগাই আছো আৰু আপোনালোকৰ হাতত যি আছে আপোনালোকে তেনেকৈ আপোনালোকৰ লিডত লগাই লব পাৰে মই এটা চকুতে কৰি দেখুৱাম আপোনালোকে নিজৰ দুইটা চকুত তেনেকৈ মিলাই কৰি যাব আৰু এতিয়া মই পাউডাৰ লগাই লম কনসিলাৰটো নহলে বেছি আঠা হৈ থাকিব তো পাউডাৰটো বহুত ইম্পৰ্টেন্ট হয় এটো আপোনালোকে কনসিলটো কৰাৰ পিছত সদায় লগাবই মই এটা চকুত লগাই লৈছো আৰু ইটো চকুটো লগাই লম আৰু পাউডাৰটো আপোনালোকে ডেপ কৰি পেলাই লগাবলৈ ট্ৰাই কৰিব কিয়নো যেতিয়া আপোনালোকে ব্লেন্ড কৰি পেলাই পাউডাৰটো লগাব তেতিয়া বেয়া হোৱাৰ চান্স থাকে বেসটো আৰু তাৰ পিছত মই এনেকে টেপ এটা লগাই লম টেপটো কিয় আমি লগাও কাৰণ কি এটা আমি লাইনত মেকআপটো কৰো তো সেই কাৰণে টেপটো খুব ইম্পৰ্টেন্ট আপোনালোকে ট্ৰাই কৰিব লগাবলৈ আৰু এতিয়া মই হিলেৰি ৰোডা প্লেটৰ ব্ৰাউন কালাৰটো লিডত লগাবলৈ লৈছো আৰু লিডত মই কেনেকৈ লগাইছো আপোনালোকে দেখিছে মই আউটাৰ কৰ্নাৰৰ পৰা ইনাৰ কৰ্নাৰলৈকে লৈ গৈছো আকৌ ইনাৰ কৰ্নাৰৰ পৰা আউটাৰ কৰ্নাৰলৈকে ব্লেন্ড কৰি প্লে বস্তুটো মই কৰি আছো আপোনালোকে ভালকে চাওক ৰাউন্ডকে তো আপোনালোকে তেনেকৈ কৰিবলৈ ট্ৰাই কৰিব
আৰু ব্ৰাউন কালাৰটো মই দুইটা চকুৰ লিডতে লগাই ললো আৰু এতিয়া মই এইটো কালাৰ দেখিছে আপোনালোকে খুব ধুনিয়া এটা ৰেডিশ টাইপৰ কালাৰ তো সেই কালাৰটো মই অকনমান মোৰ ক্ৰিস লাইনটো ডাৰ্ক কৰিবৰ কাৰণে ইউজ কৰিম দেখিছে আপোনালোকে ডাৰ্ক হৈ গৈছে তেনেকে মই আকৌ ডাট কৰি কৰি যিমান পাৰো লাহে লাহে কালাৰটো ব্লেন্ড কৰিবলৈ ট্ৰাই কৰি আছো চাওক আপোনালোকে কি ধুনিয়াকে ব্লেন্ড হৈ যায় তো আপোনালোকে লাহে ধীৰে কৰিব খুব ভাল হ'ব আৰু এতিয়া মই ক্ৰিস লাইনটো আৰু অকমান ডাৰ্ক কৰিবলৈ ব্ল্যাক কালাৰটো অকমান ক্ৰিস লাইন গিটাত লগাই লম আৰু লগাই লৈ মই ধুনিয়াকে ব্লেন্ড কৰি লম যাতে দূৰৰ পৰা আৰু বেছি ডাৰ্ক লাগে চকুগিটা তো হেতু আপোনালোকে স্কিপ কৰিব পাৰে ইচ্ছা নকৰিলে কিন্তু মই ভাল পাওঁ গটিকে মই লগাই আছো কিন্তু মন কৰিব লগালে আপোনালোকে ব্লেন্ড কৰিবই লাগিব সো আপোনালোকে এনেকে ব্লেন্ড কৰি লব দুইটা চকুৰে ক্ৰিস লাইন গিটা বাৰু হৈ গল কিন্তু লিডত আমি এতিয়া সিমাৰী কালাৰ এটা লগাম আৰু সিমাৰী কালাৰৰ কাৰণে মই সিলভাৰ কালাৰ এটা চুজ কৰিছো বিৰাট ধুনিয়া কালাৰ এটা আৰু এইখন মই ৰিভলিউশন প্লেটৰ পৰা কৰি আছো তো আপোনালোকে এইখন প্লেট চাব পাৰে মোৰ বেলেগ এটা ভিডিঅত গৈ পেলাই মই আনবক্সিং কৰিছিলো তো তাৰে লিংক পাৰো মই দি দিম তো এতিয়া মই এডাল ব্ৰাছে দিও লগাব ট্ৰাই কৰিছো এটাকে আপোনালোকে ব্ৰাছ ডালে দিও লগাব পাৰে ব্ৰাছ ডালে দিও সুবিধাই হয় কিন্তু মইটো বেছিভাগ হাতে দিয়ে ভাল পাওঁ কিন্তু আপোনালোকক দেখুৱাবলৈ মই ব্ৰাছ ডালে দিও কৰি দেখাইছো চাই যাওক আৰু এতিয়া এইটো চকুটো লগাই ললো আৰু এতিয়া লাইনাৰ লগাম লাইনাৰটো মই ল্যাকমিৰ ইউজ কৰি আছো লাইনাৰৰ ভিডিও যদি আপোনালোকে চাব বিচাৰে তেনেহলে মোৰ আগৰ ভিডিওছত চাব পাৰে মই লিংকটো বাৰু এইটো ভিডিওৰ দি দিম তিননি ধৰণৰ লাইনাৰ মই তাত দেখুৱাইছো আপোনালোকে যোনটো ইচ্ছা কৰে হেতুৱে আপোনালোকে চাব পাৰে খুব ধুনিয়াকে বুজোৱা হৈছে তো আপোনালোকে তাতে গলেও ভিডিওটো চাই পেলাইও সাগে মোৰ বিশ্বাস কৰো যে আপোনালোকে শিকিব লাইনাৰ এটা কেনেকৈ আঁকিব লাগে তো চাই যাওক আৰু দুইটা চকুতে লাইনাৰ আঁকা হোৱাৰ পিছত মই এতিয়া মাস্কাৰা লগাই আছো মাস্কাৰাটো মোৰ মেবি মই পাহৰিছো লৰিয়েলৰ আছিল তো মাস্কাৰা আপোনালোকে আপোনালোকৰ হাতত জি আছে তেনেকৈ ইউজ কৰিব পাৰে মই বিশেষকৈ লেসেস ইমান ইউজ নকৰো হেতু গটিকে মই মাস্কাৰাৰ বেছিকে লগাও মোৰ লেসেস কেডাল অকমান দীঘলে হয় ইমান ফটোত গম পোৱা যোৱা নাই বা ভিডিওত গম পোৱা যোৱা নাই কিন্তু সঁচাকে মই লেসেস লগাই ইমান ভাল নাপাওঁ আৰু অফ ক্যামেৰা মই গুটেই মোৰ বেসটো কৰি আহিছো বেসটো একদম লাইট কৰিছো মই আপোনালোকে দেখিছে আৰু এতিয়া মই চকুৰ তলত অকনমান পাউডাৰ লগাই লৈছো যাতে মই তলৰ যেতিয়া মই চকুৰ তলৰখিনিত আই মেকআপৰ যোনগিটা আমি ক্ৰিছত কালাৰ লগাইছিলো সেই কালাৰ গিটা লগাম তেতিয়া যাতে মুখত নপৰে সেই গতিকে আপোনালোকে হেতু কৰিব পাৰে তো সেই কাৰণে মই লগাই লৈ এতিয়া মই তলত মোৰ পিংকৰ যোনটো ৰেডিশ টাইপৰ কালাৰ আছিল এই কালাৰটো লগাই আছো দুইটা চকুতে দেখুৱাই দিছো এইগিটা বস্তু তো আপোনালোকে ভালকে চাই যাওক কেনেকৈ কৰি আছো মই এই তলৰ ফালেও আপোনালোকে ব্লেন্ড কৰিবলৈ ট্ৰাই কৰিব আৰু এতিয়া মই অকনমান ব্ল্যাক কালাৰ এটা লৈ পেলাই স্মোকি লুক এটা আহিবৰ কাৰণে মই দুইটা চকুতে কৰি লৈছো আৰু মই গুটেই পাউডাৰখিনি গুছাই দিছো মোৰ তাৰ পিছত মই এতিয়া অকনমান মই ব্লাছ লগাই লৈছো আৰু তাৰ পিছত মই অকমান হাইলাইটাৰ লগাই দিছো বহুত বেছি হাইলাইটাৰ নালাগে অকমান লগালে এনাফ হৈ যায় এটা পাৰ্টি লুকৰ কাৰণে তো আপোনালোকে এনেকৈ ধুনিয়াকৈ হাইলাইটাৰখিনি লগাই ল'ব যাতে অকনমান আপোনালোকে শাইন কৰি থাকে আৰু হাইলাইটাৰ লগোৱাৰ পিছত অফ ক্যামেৰা মই মোৰ লিপষ্টিকটো লগাই ললো দেখিছে আপোনালোকে কেনেকুৱা লাগিছে লুকটো মই বাৰু ইয়াৰ লগত ফুল ড্ৰেছ আপ কৰি আহা নাই তথাপিও আপোনালোকে মোক কমেন্টত জনাব যে আপোনালোকে কেনেকুৱা পালে আপোনালোকে কিবা শিকিব মোৰ পৰা পাৰিলে নে নাই সেই বস্তুবোৰ মোৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আৰু মোক কেনেকুৱা লাগিছে হেতু জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব গোটেইখিনি কৰিব আৰু আজিলৈ ইমানতে সামৰো থ্যাঙ্কস ফৰ ওয়াচিং Bye bye.